চল খাই কথা শাৰী শুনিছনে আমি পোৱা নাই চল পালে কুকুৰে গললৈ জপিয়াই এফালে গাহৰি মাংস আমাৰ বন্ধুৰ হাতত নহৰু দেখিছেনে নাই 1 কেজি মান চিলাইছে বলে চেষ্টা কৰিছো শিলত কুবাই কেনে থেতেলা কৰি গৈ এও আমাৰ গাঁৱৰ গামবুঢ়া ধুনীয়াকৈ বহি ল'ৰাটো আনিছিল আজি ভাত খাবৰ কাৰণে ল'ৰাটো গুচি গ'ল ল'ৰাই 4টা মান আছে তাৰ ছোৱালী আছে 5টা মান এই সৰুতে ইমান মাইকী আছে 10টা মান লোভ লাগিছে নেকি গাইজ লাগিছে মাংসটো খুব জুতি হ'ব দেই মন ভণ্টি জনী খাব নোপোৱা ৰাম প্ৰভু ইমান ধুনীয়াকৈ গাহৰি কেঁচা জ্বলা কাটি দিছে চাব খাই কেনে মজা লাগিব এইটো ভূটান পাহাৰৰ দৃশ্য এই কণাটো হেৰি খাই আছে পাঁচফোৰণ দিছে একেটা আমাৰ গাঁৱৰ বিখ্যাত ৰান্ধনি লং ইলাইচি কোনটো ইয়াত দিব লাগিব ন বঢ়িয়া খাই মজা টেষ্ট হ'ব দেই আপোনালোকে কেতিয়াবা মাংসত আলুবোৰ ধুই দিছে আৰু খাল নাই কাৰণে প্লাষ্টিকত দিছে উত্তম বুদ্ধি পাহাৰত এনেকৈ চলিব বঢ়িয়া এই গাহৰি পোৰা এইটো বেলেগ বস্তুৰে যাব আপোনাৰ নকওঁ আৰু লাজ লাগে ঠিক আছে দে ভাল বঢ়িয়া লোকেল মুৰ্গী মাংস নেৰবি 1 পিছ হৈ গ'লে দামৰ বস্তু 450 কেজি লোকেল আপোনাক কিন্তু দেখিবলৈ ৰান্ধনি নালাগে
কিন্তু আপুনি যে ইমান বিখ্যাত ৰান্ধনি আজিহে গম পালোঁ 22 বছৰ ৰান্ধি আছে কিন্তু আপোনাৰ চেহেৰাটো ধুনীয়া দেই কিন্তু ফান্টা তুলনায় সদায় রাতি রাতি ভাবকু পাহরিব নোৱাৰা জানো জানো ময়ো জানো তোমাৰে কথা বুঝো বুঝো ময়ো বুঝো হৃদয়ৰ ব্যথা জানো জানো ময়ো জানো তোমাৰে কথা বুঝো বুঝো ময়ো বুঝো হৃদয়ৰ ব্যথা কব খোজে मलाई साले मन पर्यो লোকেল কুকুৰাৰ মাংস টেষ্টটো আছোন নিমখ চিমখ ঠিক আছে নাই তাকে চাওঁ বহুত হট নেকি অ' মাই গড ভেৰি হট ন টেষ্টি ভেৰি টেষ্টি এই ইণ্ডোতে যে এনেকৈ বনাব পাৰে মই ভাবাই নাছিলোঁ চাওক গাইজ আহিব আমাৰ এড্ৰেছটো আপুনি ডিছক্ৰিপশ্যনত পাব এই এনেকৈ বনোৱা মাংস খাব পাহাৰৰ মাজত আহিব 2023 মানে আগমনত এটা খুব টেষ্টি এটা হয় ৰেচিপি সুন্দৰ ৰেচিপি চিকেন এইটো কাৰী হ'ব চিকেন কাৰী অ' মাই গড কি মজা কাৰী হৈছে এনেকৈ লোকেল চিকেন খাব ইণ্ডোদাই বনোৱা পগলা হৈ যাব পগলা কেনেকুৱা হৈছে ভালে আছে অঁ 2022 চনত ধুনীয়াকৈ বিদায় দিলোঁ হয় 23 চন যাতে চবৰে ভাল হওক হয় সকলোৰে মংগল হওক মনিদা কেনেকুৱা হৈছে মনিদা কেনেকুৱা হৈছে ক্লাছ 1 এ মজা মাৰি আছে বে এই দেউতা মজা মাংস আছে কিমান খাবা অ' মাই গড ইমান মাংস এইকেইজন মানুহ কি কৰিব বাৰু টানা নাই ৰে না হাই গাইজ মই লাষ্টৰ অলপ এটা 10 ছেকেণ্ডৰ ভিউজ এটা দেখাম তাৰপিছত চাব আকৌ এতিয়া